জানুনাথ বাইদেউৰ ৰচনাৰে আন এটি কবিতা। কবিতাটিৰ শিৰোনাম পিতা পুত্ৰ। পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়ানজ্যোতি শৰ্মা। পিতা পুত্ৰ, বৰ বিচিত্ৰ এই সম্পৰ্ক পিতা পুত্ৰৰ, যেন অংকৰ এক জটিল সূত্ৰ। মাতৃৰ গৰ্ভত জন্ম, কিন্তু চিনাকি পিতাৰ। খোজ দিবলৈ শিকায় মাতৃ, কিন্তু নিজে নিজৰ ভৰিত থিয় দিবলৈ শিকায় যি হ'ল তেওঁৰ পিতৃ। পিতৃৰ সমস্যা অনেক, চকু পানীও টুকিব লাগে গোপনে গোপনে, চিন্তিত থাকে শয়নে সপনে। পিতৃৰ ক্ষুদ্ৰ সংস্কৰণ পুত্ৰ, যেন অতীত বৰ্তমানৰ যোগসূত্ৰ। পুত্ৰয়ো নেদেখায় পিতৃলৈ থকা শ্ৰদ্ধা আৰু মৰম, কিন্তু ভিতৰি ভিতৰি তেওঁই পৰম গুৰু আৰু বান্ধৱ, যাৰ সাহসত হয় দুখ কষ্ট লাঘৱ। পিতা আৰু পুত্ৰ যেন সফলতাৰ মহামন্ত্ৰ। ধন্যবাদ।